কিহৰ আয়োজন চলিছে আপোনাৰ? নতুন বছৰৰ আয়োজন খানা পিনা। ডিচেম্বৰ খানা বিহুবাৰ বনাই আহিছে। বনালে অকল খাবলৈ আহিছে। মাংস মাছ গোন্ধ পাই গোন্ধ ল'লে আহি কিটচেনলৈ আহি আছে। ৰাজীৱ দা আজি পূৰা খাবই ৰাজীৱ দা খাবলৈ বহি আছে। 5 কেজি 5 কেজি আৰু কি দিছে? আলু 1 কেজি আৰু কি দিছে? তাৰপিছত মাছ 3 কেজি। সেইফালে কি বনাইছে সেইটো চাওক। এইটো চাব লাগিছে কচু মাছ বনাই আছে। ধুনীয়াকৈ বনাই খুৱাইছে। টেষ্টি মাংসটো হ'ব কেৰাহীত লগত ভাত খাব। কালি ক'লে যে মাংস আনিম বুলি। মই কিন্তু বহুত টেষ্টিকৈ বনালে খানো। চাম নহয় তই কিমান টেষ্টি বনাও। আজি খাই চাবি ৰ, খাই চালে গম ধুনীয়াকৈ বনাইছে। কাঁহী লৈ আহা আৰু হ'লেই নেকি? কিষাণৰ মালিকনী এজনী কিষাণৰ মালিকনী কিষাণৰ মালিকনী আজি গৰম হ'ব মাথা আজি দুৱাব পাৰিব নোৱাৰিব এই জানে আৰু বাফে চিষ্টেম কৰিছে চবতে আমাৰ পিংকিয়ে বাফে চিষ্টেম এনেকৈ হ'লে নহ'ব। ইমান কোন আছে কি ক'ম মই খাইছোঁ টেষ্টিটো হৈছে ব্ৰইলাৰ মাংসটো আৰু মাছটো খোৱা নাই ব্ৰইলাৰ সোণালী মানে হ'ব দিব কিন্তু বৰ্তমান আমি আগতীয়াকৈ ধৰি লৈছোঁ এই আহিলে মাছ ধুনীয়া ধুনীয়া মাছ ধুনীয়া ধুনীয়া মাংস ৰাইজে আজি